Hello, dear students. Welcome to my YouTube channel Study with Aruf. তুমি যদি গণিতত ভাল মাৰ্ক পাব বিচৰা, গণিত শিকিব বিচৰা, তোমাৰ যদি এনেকুৱা সমস্যা আছে যে তুমি গণিত বুজি নোপোৱা বা গণিতক ভয় পোৱা, গণিত নোৱাৰাৰ বহুত কাৰণ আছে। কাৰণবোৰৰ মাজত স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা, যুগ্ম সংখ্যা, অযুগ্ম সংখ্যা, মৌলিক সংখ্যা, যৌগিক সংখ্যা, ভগ্নাংশৰ যোগ বিয়োগ, হৰণ কৰা আদি বহুতো নিয়ম আছে যিবোৰ তুমি নাজানিলে গণিত কেনেকৈ কৰিবা। এটা ভিডিঅ'তো গোটেইখিনি শিকোৱা সম্ভৱ নহয়, ভিডিঅ' বহুত দীঘলীয়া হৈ যাব। গতিকে এইটো ভিডিঅ'ত তোমালোকক মই কেই প্ৰকাৰৰ সংখ্যা আছে সেইখিনি শিকাবলৈ চেষ্টা কৰিম। মনোযোগেৰে ভিডিঅ'টো চাবা, নিশ্চয় শিকিব পাৰিবা। তো বোলা ভিডিঅ'টো আৰম্ভ কৰোঁ। অংকৰ পৰা আৰম্ভ কৰিলোঁ। ডিজিট 0, 1, 2, 3, 4, 5, 6, 7, 8, 9 এইকেইটা হৈছে অংক। আৰু পৃথিৱীত যিমান সংখ্যা আছে সকলো সংখ্যা এই অংককেইটাৰ সহায়তে লিখা হয়। তে সংখ্যাবোৰ চোৱা। সংখ্যা এটা অংকযুক্ত সংখ্যা দুটা অংকযুক্ত সংখ্যা 2 ডিজিট নাম্বার, 1 ডিজিট নাম্বার, তিনিটা অংকযুক্ত সংখ্যা 3 ডিজিট নাম্বার, চাৰিটা অংকযুক্ত সংখ্যা 4 ডিজিট নাম্বার, এনেকুৱা 5টা অংকযুক্ত, 6টা অংকযুক্ত, 7টা অংকযুক্ত বহুত সংখ্যা আছে। এটা অংকযুক্ত সংখ্যা 0, 1, 2, 3, 4, 5, 6, 7, 8, 9। দুটা অংকযুক্ত সংখ্যা 10, 11, 12, 13 up to 99। 3 digit from 100 to 999। 100, 101, 102, 103, 104, 105 এনেকৈ up to 999। 4 digit number 1000, 1001, 1002, 1003 up to 9999। নিশ্চয় বুজি পাইছা 5টা অংকযুক্ত সংখ্যা কেনেকুৱা হ'ব, 6টা অংকযুক্ত সংখ্যা, 7টা অংকযুক্ত সংখ্যা এনেকৈ গৈয়ে থাকিব। বহুত সংখ্যা আছে তেনেকুৱা। অংক আৰু সংখ্যা শিকিলা। এই সংখ্যাসমূহক এতিয়া বিশ্লেষণ কৰিম, আলোচনা কৰিম। সংখ্যা, স্বাভাৱিক সংখ্যা, ন্যাচারাল নাম্বারস, স্বাভাৱিক সংখ্যাক এন আখৰে বুজায়। স্বাভাৱিক সংখ্যা কোনবোৰক কোৱা হয়? সাধাৰণতে গণনা কাৰ্যত ব্যৱহাৰ কৰা সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বোলা হয়। স্বাভাৱিক সংখ্যাক প্ৰাকৃতিক সংখ্যা বুলিও কোৱা হয়। স্বাভাৱিক সংখ্যা
যেনে 1 2 3 4 5 অসীমলৈ আমি প্ৰথমটো স্বাভাৱিক সংখ্যা 1 বুলি ক'ব পাৰিম, কিন্তু শেষৰ স্বাভাৱিক সংখ্যা কোনটো সেইটো আমি ক'ব নোৱাৰোঁ। গতিকে আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা ক'ব নোৱাৰি, কিন্তু আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো আমি ক'ব পাৰি। স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত তুমি বুজি পাব লাগিব, স্বাভাৱিক সংখ্যা আৰম্ভ হয় 1ৰ পৰা, কিমানলৈ যাব কোনেও নাজানে। তাৰপিছত পূৰ্ণ সংখ্যা, হোল নাম্বাৰছ, W আখৰেৰে বুজোৱা হয়, W। পূৰ্ণ সংখ্যা কাক বোলে? স্বাভাৱিক সংখ্যা আৰু শূন্যক একেলগে পূৰ্ণ সংখ্যা বুলি কোৱা হয়। পূৰ্ণ সংখ্যা বোলা হয়। তেতিয়াহ'লে পূৰ্ণ সংখ্যা কিমানৰ পৰা আৰম্ভ হ'ব? স্বাভাৱিক সংখ্যা 1 2 3 4 5 6 7 8 এনেকৈ যাই থাকে। স্বাভাৱিক সংখ্যা আৰু শূন্যক একেলগে, স্বাভাৱিক সংখ্যা আৰু শূন্যক একেলগে কোৱা হয় পূৰ্ণ সংখ্যা। অৰ্থাৎ শূন্যৰ পৰা যেতিয়া আৰম্ভ হ'ব সেইখিনি কোৱা হ'ব পূৰ্ণ সংখ্যা। আৰু এইখিনি আমি জানি থ'ব লাগিব ইয়াতে যে স্বাভাৱিক সংখ্যা কিন্তু পূৰ্ণ সংখ্যাৰ ভিতৰত আছে। পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যাৰ ভিতৰত আছে, কিন্তু গোটেইকেইটা নহয়, শূন্য বাদে বাকীখিনি আছে। আৰু স্বাভাৱিক সংখ্যা গোটেইখিনি পূৰ্ণ সংখ্যাৰ ভিতৰত আছে। অখণ্ড সংখ্যা, ইন্টিজাৰ নাম্বাৰছ। অখণ্ড সংখ্যা Z আখৰেৰে বুজোৱা হয়। অখণ্ড সংখ্যা কোনবোৰ? পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যাৰ যোগাত্মক বিপৰীত সংখ্যাবোৰক, পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যাৰ যোগাত্মক বিপৰীত সংখ্যাবোৰক একেলগে কোৱা হয় অখণ্ড সংখ্যা। এইটো এটা নতুন শব্দ, যোগাত্মক বিপৰীত। -3 যোগাত্মক বিপৰীত +3, +3 যোগাত্মক বিপৰীত -3। গতিকে স্বাভাৱিক সংখ্যা 1 2 3 4 5 এই গোটেইকেইটাৰ আগত কিন্তু ধনাত্মক চিহ্ন এটা আছে, প্লাছ চিহ্ন আছে। গোটেইকেইটা সংখ্যা ধনাত্মক। এই গোটেইকেইটাৰ আগত যেতিয়া মাইনাছ চিহ্ন দিয়া হ'ব তেতিয়া কোৱা হ'ব +1 +2 +3 +4ৰ যোগাত্মক বিপৰীত সংখ্যাকেইটা হৈছে -1 -2 -3 -4 ইত্যাদি। এতিয়া আমি যেটো শিকি আছোঁ সেইটো হৈছে অখণ্ড সংখ্যা। অখণ্ড সংখ্যা কোনবোৰ? স্বাভাৱিক সংখ্যা লগতে শূন্য, এইখিনি কোৱা হ'ব পূৰ্ণ সংখ্যা। অৰ্থাৎ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা। লগতে স্বাভাৱিক সংখ্যাৰ যোগাত্মক বিপৰীত সংখ্যা, স্বাভাৱিক সংখ্যাকেইটাৰ যোগাত্মক বিপৰীত -1 -2
-3 -4 এই গোটেইখিনি কোৱা হ'ব অখণ্ড সংখ্যা। অখণ্ড সংখ্যা এনেকৈ লিখিব পাৰি 0, এটাৰ আগত যেহেতু প্লাছ চিন আছে আমি এইখিনি জানো, এই কথাটো জানো যে কোনো এটা সংখ্যা থাকিলে তাৰ আগত যদি কোনো চিন নাথাকে তাৰ মানে প্লাছ চিন আছে। ইয়াতে যেহেতু লিখিছিল 1 2 3 4 গতিকে ইয়াৰ আগত কোনো চিন নাই মানে প্লাছ চিন আছে, প্লাছ চিনটো হৈছে প্লাছ। +1 এইফালৰ -1 1 একবাৰ লিখি প্লাছ আৰু মাইনাছ চিন দিলেই এইকেইটাকো অখণ্ড সংখ্যা বুলিয়ে কোৱা হয়। তুমি যদি ভালকে লক্ষ্য কৰা চাবা ইয়াতে 1ৰ পৰা আৰম্ভ হৈছে এইখিনি হৈছে স্বাভাৱিক সংখ্যা অৰ্থাৎ n, 0ৰ পৰা আৰম্ভ হৈছে এইকেইটা হৈছে পূৰ্ণ সংখ্যা আৰু এইখিনি হৈছে স্বাভাৱিক সংখ্যাৰ যোগাত্মক বিপৰীত। এই গোটেইখিনি মিলি অখণ্ড সংখ্যা। এতিয়া শিকিম পৰিমেয় সংখ্যা। রেশনাল নাম্বারস। রেশনাল নাম্বার কিউ আখৰেৰে বুজোৱা হয়। পৰিমেয় সংখ্যা কাক বোলে সংজ্ঞাটো আগতে লিখি লওঁ তাৰপিছত বুজাই দি আছোঁ। যিবোৰ সংখ্যা P/Q আৰ্হিত প্ৰকাশ কৰিব পাৰি সেই সংখ্যাবোৰক পৰিমেয় সংখ্যা বোলে। এতিয়া P/Q, P কি Q কি? P/Q হৈছে অখণ্ড সংখ্যা য'ত কিউৰ মান 0 নহয়। এইমাত্ৰ শিকিছোঁ অখণ্ড সংখ্যা মানে হৈছে অখণ্ড সংখ্যা 0ৰ পৰা সোঁফালে আৰু 0ৰ পৰা বাওঁফালে ধনাত্মক ঋণাত্মক গোটেইখিনি মিলি অখণ্ড সংখ্যা। এতিয়া P অখণ্ড সংখ্যা, Q অখণ্ড সংখ্যা। Pৰ মান গোটেইখিনি হ'ব পাৰে, Qৰ মান গোটেইকেইটা হ'ব পাৰে, খালি 0টো হ'ব নোৱাৰে। কাৰ মান? Qৰ মান। কিয়? কাৰণ ওপৰত এটা অখণ্ড সংখ্যা লিখিছোঁ আৰু তলত এটা অখণ্ড সংখ্যা লিখিছোঁ। তলত যদি 0 লিখোঁ, ওপৰত যদি 2 থাকে, 0ৰে আমি 2ক হৰণ কৰিব নোৱাৰি, অৰ্থাৎ 0ৰে আমি কোনো সংখ্যাক হৰণ কৰিব নোৱাৰি আৰু সেইটো সংখ্যাবদ্ধ নহ'ব। গতিকে ইয়াতে উল্লেখ কৰি দিছে P এটা অখণ্ড সংখ্যা, তুমি যিকোনো এটা অখণ্ড সংখ্যা লিখিবা, Q যিকোনো এটা অখণ্ড সংখ্যা লিখিবা, কিন্তু লক্ষ্য ৰাখিব লাগিব Qৰ জেগাত তুমি যাতে 0 বহাই নিদিয়ে। এতিয়া চোৱা পৰিমেয় সংখ্যা উদাহৰণ চোৱাচোন কেনেকুৱা। লিখিছে P/Q এনেকুৱা আৰ্হিত যদি লিখিব পাৰি, এইটো পেটাৰ্ণত যদি লিখিব পাৰি সংখ্যা, সেইটোৱে হ'ব পৰিমেয় সংখ্যা। ঠিক আছে, P কি? অখণ্ড সংখ্যা। P হৈছে অখণ্ড সংখ্যা। Q কি? Q হৈছে অখণ্ড সংখ্যা, কিন্তু 0 নহয়, 0টো নহয়, 0 বাদে গোটেই অখণ্ড সংখ্যা। অলপ আগতে যে বহীত লিখিলে অখণ্ড সংখ্যা, তাৰে মাজৰ পৰা এটা অখণ্ড সংখ্যা ইয়াত দিয়া। এটা অখণ্ড সংখ্যা কোৱা। ঠিক আছে, 5 বুলি ধৰিছোঁ। তলত এটা অখণ্ড সংখ্যা 6,
এটা অখণ্ড সংখ্যা -3, এটা অখণ্ড সংখ্যা -9, এটা অখণ্ড সংখ্যা 1, এটা সংখ্যা -8, এটা সংখ্যা -7, এটা সংখ্যা 9, এটা সংখ্যা 8, এটা সংখ্যা 7, এনেকুৱা যিমান সংখ্যা লিখা গোটেইকেইটা কি হ'ব পৰিমেয় সংখ্যা হ'ব। এতিয়া চোৱা যদি কেৱল 6 লিখো এইটো পৰিমেয় সংখ্যা হয়নে নহয়? পৰিমেয় সংখ্যা হ'বলৈ ওপৰত এটা অখণ্ড সংখ্যা থাকিব লাগিব, তলত এটা অখণ্ড সংখ্যা থাকিব লাগিব। ইয়াতে দেখা গৈ আছে কেৱল পি আছে, কিউ নাই, কিন্তু নহয়, ইয়াতে কিউ আছে। এইটো হৈছে পি আৰু এইটো হৈছে কিউ। আমি জানো যিকোনো এটা সংখ্যা লিখিছা, যিকোনো এটা সংখ্যা গোটেই সংখ্যাৰ তলত মনে মনে এটা কি থাকে? 1 থাকে। সকলো সংখ্যাৰ তলত 1 থাকে, সকলো সংখ্যাৰ তলত 1 থাকে। গতিকে 6ৰ তলতো 1 আছে। এতিয়া ওপৰতো পি আৰু তলৰ এই সংখ্যাটো হৈছে কিউ। তাৰ মানে কি 6 এটা পৰিমেয় সংখ্যা। এতিয়া স্বাভাৱিক সংখ্যা 1 2 3 4 5, পূৰ্ণ সংখ্যা 0 1 2 3 4 5, অখণ্ড সংখ্যা 0 1 2 3 4 5 6 7, -1 -2 -3 ... এই গোটেইকেইটা সংখ্যাৰ তলত 1 আছে, গোটেইকেইটা সংখ্যাৰ তলত 1 আছে। গতিকে এই গোটেইকেইটা সংখ্যা এটা এটা পৰিমেয় সংখ্যা। অৰ্থাৎ পৰিমেয় সংখ্যাৰ উদাহৰণ যদি বিচাৰে, পৰিমেয় সংখ্যাৰ উদাহৰণ হ'ব স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা গোটেইকেইটা। আৰু পৰিমেয় সংখ্যা যিবোৰ এনেকুৱা ধৰণে আছে, অৰ্থাৎ পি বাই কিউ আৰ হিত আছে, এনেকুৱা ভগ্নাংশ ৰূপে যিখিনি আছে সেইখিনিও পৰিমেয় সংখ্যা। শূন্য এটা পৰিমেয় সংখ্যা হয়নে নহয়? হয়, কাৰণ অখণ্ড সংখ্যা যদি পৰিমেয় সংখ্যা হয়, গোটেইকেইটা পৰিমেয় সংখ্যা। শূন্যৰ তলত 1 আছে, ওপৰত 1 0 হৈছে অখণ্ড সংখ্যা, 1 হৈছে অখণ্ড সংখ্যা, গতিকে 0 পৰিমেয় সংখ্যা। 5 পৰিমেয় সংখ্যা হয়নে নহয়? হয়, কাৰণ ইয়াৰ তলত 1 আছে, এইটো হৈছে কিউ, এইটো হৈছে পি। পি বাই কিউ আৰ হিত প্ৰকাশ কৰিব পাৰিছোঁ, গতিকে 5 এটা পৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যা ইৰেচনেল নাম্বাৰ, যিবোৰ সংখ্যাক পি বাই কিউ আৰ হিত প্ৰকাশ কৰিব নোৱাৰি, সেই সংখ্যাবোৰক অপৰিমেয় সংখ্যা বোলে। পি কিউ অখণ্ড সংখ্যা, কিউৰ মান 0 হ'ব নোৱাৰে। √2, √3, √7, √13, ৰুট অভাৰৰ ভিতৰত পূৰ্ণবৰ্গ সংখ্যা, পূৰ্ণবৰ্গ সংখ্যা যদি থাকে তেতিয়াহ'লে এইটো পৰিমেয়। ৰুট অভাৰৰ ভিতৰত পূৰ্ণবৰ্গ সংখ্যা নাথাকে, অপৰিমেয়।
ইয়াতে এটা শব্দ আছে পূর্ণবর্গ। পূর্ণবর্গ সংখ্যা। ওয়ান স্কোয়ার করলে 1 পাম, 2 স্কোয়ার করলে 4, 3 স্কোয়ার করলে 9, 4 স্কোয়ার 16, 5 স্কোয়ার 25, 6 স্কোয়ার 36, 7 স্কোয়ার 49, 1, 4, 9, 16, 25, 36, 49 এনেকৈ যিমানবোৰ সংখ্যা পাম সেইবোৰ হৈছে পূৰ্ণবৰ্গ সংখ্যা। যিকোনো এটা স্বাভাৱিক সংখ্যাক বা অখণ্ড সংখ্যাক বৰ্গ কৰাৰ পিছত যিটো সংখ্যা পোৱা যায় সেইটো হৈছে পূৰ্ণবৰ্গ সংখ্যা। পূৰ্ণবৰ্গ সংখ্যা 1, 4, 9, 16, 25, 36, 49 পূৰ্ণবৰ্গ সংখ্যা নাথাকে তাৰ মানে 7, যেনেকুৱা পূৰ্ণ সংখ্যাৰ ভিতৰত 7 নাই, 7 পূৰ্ণবৰ্গ সংখ্যাৰ ভিতৰত 3 নাই, 2 নাই, 13 নাই, 8 নাই। যদি ৰুট অভাৰৰ ভিতৰত পূৰ্ণবৰ্গ সংখ্যা থাকে তেতিয়াহ'লে সেইটো হ'ব পূৰ্ণবৰ্গ সংখ্যা। কেনেকৈ? পৰিমেয় সংখ্যা যদি থাকে 16 বা 36 এটা হিচাপ কৰিলে ওলাব 6। ৰুট অভাৰ 36 মানেই হৈছে 6, অৰ্থাৎ 6ৰ তলত মনে মনে 1, গতিকে এটা পৰিমেয় সংখ্যা, অৰ্থাৎ ৰুট অভাৰ 36 এটা পৰিমেয় সংখ্যা। কিন্তু যদি থাকে 37 তেতিয়াহ'লে কিন্তু এইটো অপৰিমেয় সংখ্যা।